Hello guys, মানে মোৰ এটা কথা ক'বলৈ আছিল কথাটো কোৱাৰ আগতে মই ধুনীয়া হৈ মেকআপ কৰিব লাগিব মানে মই ইনষ্টাগ্ৰামত ফিল্টাৰ ঢালি ভিডিঅ' বনাও যে সেই কাৰণে মানে ভাবিলো ইয়াতো ধুনীয়াই দেখাব আৰু নাই ইয়াত ধুনীয়া নাই দেখো মই মেকআপ কৰি ধুনীয়া হৈ ষ্টাইল কৰি আহিম তাৰ পিছত মই আপোনালোকক মোৰ কথাটো কম ওকে 6 hours later Hello guys তো মোৰ মেকআপ কৰি হৈ গ'ল কাজল অলপ লগাই ললো লিপষ্টিক অলপ লগাই ললো বাহ এতিয়াহে মোক ধুনীয়া লাগিছে ফপৰা গালখন ঢাকিবলৈ ক্ৰীম লগালো কিন্তু এইটো নগলে ধুনীয়াই লাগিছে এনেইতো মই ধুনীয়াই আৰুনো কিমান ধুনীয়া হ'ব লাগে তো গাইজ মোৰ কথাটো হ'ল যে আপোনালোকৰ হেৰি এই যে চৰকাৰে যে বন্ধ কৰিছে 2000 টকীয়া নোট কিমান হাজাৰ টকীয়া 2000 টকীয়া ইয়েছ তাত মোৰ ক'বলগীয়া কথা একো নাই কাৰণ মই 2000 টকীয়া নোটটো দেখি নাপালোঁ চুই নাপালোঁ একো নাপালোঁ মই ভাবিছিলোঁ মই ডাঙৰ হ'লে কাম কৰিম এগাল 2000 টকীয়া নোট গোটাম কিন্তু মই সেইটো কথা ভাবি থাকোঁতে চৰকাৰে বন্ধ কৰি দিলে 2000 টকীয়া কি 5 টকীয়া নোট বন্ধ কৰিলেও মোৰ তাত ক'বলগীয়া একো নাই কাৰণ মই ইণ্টাৰনেশ্যনেল ভিখাৰী মোৰ ওচৰত 1 টকা এটাও নাই সেইকাৰণে চৰকাৰে যি কৰক মোৰ একো ক'বলগীয়া তাত নাই বাই বাই আপোনালোকে মোৰ চেনেলটো চাৰাকা পাৰাইজ কৰি ল'ব আৰু আপোনালোকে সদায় ভালে থাকক চেনেল টু মাই ৱেলকাম বেক গাইজ বাই বাই